মোৰ ইউটিউব চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ইউটিউব চেনেলটো চাবা। আজি মই এটা ব্লগ বনাবলৈ ওলাইছোঁ। আজি মই যাম এখন বিয়া খাবলৈ, তোমালোকক চাবা। তোমালোকক কেনেকুৱানো বিয়া, কি হয় বিয়াখন, মানে তোলনি বিয়া আকৌ দেই, তোলনি বিয়া খাবলৈ ওলাইছোঁ, তোমালোকে চাবা। আৰু যাওঁতে মই এটা ব্লগ বনাম, চাবা বুলি চবৰে আশা থাকিল। এয়া ঘৰৰ পৰা ওলাইছোঁ, জাষ্ট মাত্ৰ এয়া ঘৰৰ পৰা ওলাই ৰাওনা হৈছোঁ বিয়াস্থলীলৈ বুলি। বিবাহ ভৱনত চাই তোমালোকক আৰু কিনো কৰিম দেখুৱাম দেই। এয়া আমি বেদাউখানী থান পাইছোঁহি। এয়া বেদাউখানী থান বুলি কয়। এয়া দেখিছাই তোমালোকে, এই বেদাউখানী থান। বেদাউখানী থান ভাগ পাই লৈ এতিয়া আমি গৈ আছোঁ আৰু গৈ ঘৰৰ পৰা প্ৰায় 30 কিলোমিটাৰমান দূৰত। এয়া গাঁৱৰ জেগা কি ধুনীয়া ধুনীয়া পৰিৱেশ, কি ধুনীয়া ধুনীয়া ফুল আছে, কি ধুনীয়া গাঁওবিলাকত মজা মজা ফুল আছে। ঘৰবিলাকত, মানুহৰ ঘৰবিলাকত দেখিছা কি ধুনীয়া ধুনীয়া লাগিছে। তোমালোকে চাবা কি ধুনীয়া ধুনীয়া ফুলৰ পৰিৱেশ, ফুলৰ বাৰী, কি ধুনীয়া ধুনীয়াকৈ ফুলৰ বাগিচা পাতি ৰাখিছে। এইবিলাক দেখি আহিছোঁ, দেখিছা। এনেই যোৱাতকৈ তোমালোকক এটা মই গানকে গাই শুনাই যাওঁ দেই। বিয়া ঘৰতনো কেনেকৈনো গান গাই থাকিব, তাকে তোমালোকক শুনাওঁ। তোমালোকক শুনাচোন বাৰু গানটো। গা ধুয়াই দেৱে মাক সুধিলে, ঐ ৰাম কিনো হাত সলাব পাৰি হে। চাতে লুকুৱা মুঠিতে লুকুৱা, ঐ ৰাম সেই হাত সলাব পাৰি হে। গা ধুয়াই দেৱে মাক সুধিলে, ঐ ৰাম কিনো হাত সলাব পাৰি হে। চাতে শুকুৱা মুঠিতে লুকুৱা, ঐ ৰাম তেনে হাত সলাব পাৰি হে। তাৰপৰা গান গাই গাই গায়কীবিলাকে আকৌ উৰুলি দিব। এয়া আহি আমি শিমলুগুৰি চেণ্টাৰ পাইছোঁহি। ইয়াকে কয় শিমলুগুৰি চেণ্টাৰ বুলি এডোখৰ। তোমালোকে বহুতে দেখিছা চাগৈ, শিমলুগুৰি ওচৰৰ চুবুৰীয়াসকলে দেখিছা, কিন্তু আঁতৰৰ সকলোতো শিমলুগুৰি চেণ্টাৰ দেখা নাই। এয়াই হ'ল শিমলুগুৰি চেণ্টাৰ আৰু এয়া বজাৰৰ মাজতে আমি এইফালে মেইন ৰাস্তাইদি আমি গতি কৰি আছোঁ বিবাহ মণ্ডপলৈ বুলি। এইফালে চেঁচা বুলি যে কয়, চেঁচালৈ এইফালে যায়, আমি এইফালে যাম। এইটো চাইডেদি আমি গৈ বিবাহ মণ্ডপ পামগৈ। এয়াই শিমলুগুৰি চেণ্টাৰ। পাহাৰটো ইমান ভাল লাগিছে দেখি। এইটো এটা পাহাৰ দেখিছে এখন, কি ধুনীয়া পাহাৰীয়া ঠাই। পাহাৰৰ কাষত আহি আমি পালোহি। আহি পাইছোঁহি। এইফালে হ'ল পাহাৰ তাৰ নামনিত কি ধুনীয়া পথাৰ। এই পাহাৰটোৰ নাম হৈছে হিমালয় পাহাৰৰ তাৰমানে এটা অংশ। এইটো হিমালয় পৰ্বতৰ এটা অংশ তোমালোকে দেখিবলৈ পাইছা। দেখি ভাল লগা এটা মনোমোহা দৃশ্য। এইফালেদি গ'লেগৈ চেঁচালৈ যাব পাৰি, য'ত পিকনিকস্থলী আছে তালৈ যায়। আমি এতিয়া বিপৰীত ছাইডে এইটো ছাইডে আমি যাম এইফালে দৌৰপাং চেণ্টাৰ পামগৈ। আৰু দৌৰপাঙতে আমি বিবাহৰ ঘৰ আছে, তাতে আমি বিয়া খামগৈ। এয়া দেখিছা সোণালী বৰণেৰে আমাৰ গোটেই পথাৰবিলাক সোণালী বৰণৰ হৈ পৰিছে। যিহেতু আঘোণ মাহৰ দৃশ্য, আঘোণমহীয়া দৃশ্য অতি মনোৰম দেখিবলৈ। সোণালী ধানেৰে কি ধুনীয়াকৈ ডাঙনীয়া ধান দাই আছে দেখিছা। এইবিলাক ডাঙনীয়া ধান কাটিয়ে আছে, ইমান ধুনীয়া ধুনীয়া ধান হৈছে। আৰু পাহাৰৰ দাঁতিত কি এটা মনোমোহা দৃশ্য ইয়াত দেখিবলৈ পোৱা গৈছে।
যেনেই চোৱা তেনেই বহুত ভাল লগা এটা দৃশ্য আছে ইয়াত। এই পথাৰত দাৱনীবিলাকে ধান কাটি আছে দেখিছাই। যেনেই চোৱা তেনেই সোণালী ৰঙেৰে সোণালী শস্যৰে ভৰপূৰ আমাৰ অসম। ইয়াৰ দৃশ্যবিলাক বহুত প্ৰাকৃতিক দৃশ্যবিলাক বহুত মনোমোহা। ইমান মৰম লগা একোটা দৃশ্য ইয়াত উপভোগ কৰিবলৈ পোৱা যায়। তোমালোকে কেতিয়াবা এই চেঁচা আহিলে ইয়াত এই অঞ্চল তোমালোকে দেখিবলৈ পাবা। চেঁচাত বহুতো দূৰ দূৰণিৰ ৰাইজে অগণন ৰাইজে আহি পিকনিক খাবলৈ আহে, বনভোজ খাবলৈ আহে। চেঁচা হ'ল এখন বনভোজৰ স্থলী। আমি এয়া আহি আছোঁ। এতিয়া চেঁচা আমি নাপামগৈ বাৰু। চেঁচাৰ ফালে যোৱা বিপৰীতে আমি গুচি যামগৈ এই দৌৰপাং বুলি কয়, দৌৰপাং জেগালৈ। কি ধুনীয়া এটা মনোমোহা পৰিৱেশ, কি ভাল লাগে। তোমালোকে চালে যেনেই চোৱা তেনেই একোটা চকু ৰোৱা দৃশ্য, মনোমোহা দৃশ্য চাই ভাল লাগে। মাজে মাজে ইয়াৰ বগৰী, একোজ পাহাৰত বগৰী গছ ইয়াৰ ভৰ্তিকৈ বগৰী লাগি আছে। যেতিয়া পকিব হ'ব, মাঘৰ পাছত বগৰীবিলাক পকিলে খাবলৈ বহুত মজা হ'ব। দেখিছা বগৰী গছত নদুম দি আছে যেনি তেনি বগৰী। এতিয়া বগৰী পকিব হোৱা নাই। এয়া গৰু গাড়ী, এখন গৰু গাড়ী দেখিবলৈ বিৰল হৈছে আজিকালি। দেখিছানে তোমালোকে গৰু গাড়ী আজিকালি দেখিব পাবলৈকে টান। এনেকুৱা গাঁৱলীয়া জেগাত, গাঁৱলীয়া পৰিৱেশত এনেকুৱা কিছুমান বস্তু দেখিবলৈ পোৱা যায়। যিমান বগৰী দেখিছা কি ধুনীয়াকৈ পকো নপকো হৈ আছে বগৰীবিলাক। সোণোৱালী শস্যৰে ভৰপূৰ হৈ পথাৰৰ মাজে মাজে গৰুবিলাকো আছে। দেখি কি মস্তি লাগে, কি মজা লাগে। দেখিয়ে ভাল লগা মনোমোহা যেনিয়ে চোৱা তেনিয়ে মনোমোহা দৃশ্য। পকা ধানৰ মাজে মাজে সৰু আলি, সৰু আলি। পকা ধানৰ মাজে মাজে সৰু আলি, সৰু আলি। আনন্দ লাগিছে, ফূৰ্তি লাগিছে, মনতে ভাল লাগিছে। সেয়ে মই একোটা গান গাই দিছোঁ দেই, তোমালোকে চাবা এই গানবিলাক। ইমান ধুনীয়া পৰিৱেশত আহিলে মনবিলাক সদায় প্ৰফুল্ল হয়, মনবিলাক ফূৰ্তি লাগে, আনন্দত থাকিবলৈ মন যায়। আনন্দত যেন মতলীয়া হৈ বিভোৰ হ'ম তেনেকুৱা লাগে। আৰু এনেকুৱা দৃশ্যবিলাক চাই সঁচাই ভাল লাগে। তোমালোকে চাবা মোৰ ব্লগটো চাই, তাতে ক'বা যে ভাল লাগিলে বা বেয়া লাগিছে, এইবিলাক ক'বা। এয়া হ'ল ৰাজগড় গাঁও। এইখনকে কয় ৰাজগড়ৰ গাঁও বুলি। এয়া হাবিৰ মাজৰ হাবিতলীয়া নিচিনা গাঁও। হাবিয়ে ভৰপূৰ, ধুনীয়া গছেৰে ভৰপূৰ হৈ আছে। চেগুন গছ, শাল গছ, এয়া গমাৰি, সকলোবিলাক গছ ইয়াত পোৱা যায়। এয়া দেখিছা নিজৰ মানুহৰ বাৰীতে ধুনীয়াকৈ ৰুই লৈছে। ঘৰবিলাক ইমান ধুনীয়াকৈ ঘৰ বনাই মানে ইমান হাবিৰ মাজত থকা নিচিনা একোটা পৰিৱেশত আছে। দেখিবলৈ ভাল লাগিছে। আৰু এই গাঁৱলীয়া পৰিৱেশ এইবিলাক দেখি ভাল লাগে। যিবিলাক টাউনত আছে তেওঁবিলাকেতো এনেকুৱা পৰিৱেশবিলাক দেখিবলৈ বহুত বিৰল হয়, নাপায়। আমি গাঁৱলীয়া পৰিৱেশৰ মানুহ, আমাৰ এই গাঁৱলীয়া পৰিৱেশবিলাক দেখি বৰ মজা লাগে। কাষতেহে আছে পাহাৰটো, দেখিছা নহয় কি ধুনীয়া লাগিছে। এইখন ৰাস পাতিছে ইয়াতে, ৰাসৰ এখন মণ্ডপ বনাই আছে। এই দেখিছাই এইখন ৰাজগড়ত মহাৰাস পাতিব, তাৰ মণ্ডপ বনাই আছে। দেখিছা এইবিলাক চেগুন গছেৰে মানুহবিলাকৰ বাৰীবিলাক ধুনীয়াকৈ এজোপা বকুল গছ আৰু এয়া চেগুন গছ। দেখিছা চেগুন গছেৰে কি ধুনীয়াকৈ বাৰীবিলাক সজাই ৰাখিছে, কি ধুনীয়াকৈ বনাইছে। কইনা কোলা লোৱা বুলি যে কয়, এই মাকে কইনা কোলা লৈছে। কইনা কোলা লওঁতে বিয়া খাবলৈ অহা মৰম কইনাজন দেখিছা, অকণমানি ছোৱালী তুলনি হ'ল, বিয়া খাবলৈ আহিলোঁ। ইমান মৰম লগা ছোৱালী, ধুনীয়াকৈ ইয়াত পিন্ধিয়াইছে, উৰাইছে, সজাইছে, দেখিছা। এই বিয়া খাবলৈ আহিছোঁ। এই ছোৱালীজনীৰ বিয়া, এই তুলনি বিয়া, অকণমানি বিয়া। হেৰি বনাই আছে, ব্লগ বনাই আছো। এয়া ভাত খাইছে, এয়া বৰ্তা, এইটো
এইজন ভিন্দু, এইজন মোৰ ভাগিন, এইজনী বা, গোটেইখনে ভাত খাই আছে। দেখিছা তলৰি বিয়াটো খোৱা বিৰাট দেখিছা এয়া মাছৰ পিছাকৈ ধুনীয়াকৈ খাইছে দেখিছানে তলৰি বিয়াটো আজিকালি এনেকুৱাকৈ খোৱা হ'ল আগতে এনেকুৱা নাখায় তেতিয়া আগতে পিঠাগুড়ি কেতিয়াবা তেনেদৰে থৈছিলে কিন্তু আজিকালি এয়া হ'ল এতিয়া দেখিছা আজিকালি তলনি বিয়াটো তেনেকুৱা কৰিব ল'লে এয়া তলনি বিয়া খাদ্য দেখিছা তলনি বিয়াটো এনেকুৱা কৰিব ল'লে। নমস্কাৰ, ব্লগটো মই ইমানতে শেষ কৰিলোঁ। তোমালোকে যদি চাই ভাল পোৱা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা বুলি আশা থাকিল। আৰু যদি কিবা কিবি ভুল ভ্ৰান্তি হৈছে তোমালোকে কমেণ্টত মোক জনাই দিলে মই নিশ্চয় সুখী হ'ম। ধন্যবাদ।